গুড মৰ্ণিং গাইজ, ৱেলকাম বেক টু মাই আৰ্মান ব্লগ। আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত এয়া মানি প্লাণ্টডাল দেখুৱাই আছোঁ। এইডাল যে মৰি গৈছিলে জানেনে, কাটি দিছিলে, আকৌ ধুনীয়াকৈ হৈছে। আৰু তাকে আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিলোঁ। আৰু এই ফুল গছজোপা আগতেও দেখুৱাইছিলোঁ। আগতে অকণমান কি হৈ আছিলে, সৰু হৈ আছিলে, এতিয়া অলপ ডাঙৰ হৈছে। মই অকণমান কি কৰিছোঁ, ওলমাই দিছোঁ আৰু ইমান ধুনীয়া কালাৰটো গছৰ ফুল। এইটো নয়নতৰাই হয়। এইটো মানে কালাৰটো অকণমান বেলেগ আৰু এয়া এইবাৰ তুলসী গছডাল নাজানো ইফালে দিছোঁ কেনেকুৱা হয় নাজানো। আৰু প্ৰত্যেকবাৰ তুলসী গছডাল লগাও নহয়, ভালকৈ নহয়, কিবা প্ৰব্লেম এটা হয়। আৰু তুলসী গছ সকলোৰে ঘৰত নাথাকে, সেইটো এটা কথা। আৰু এয়া দেখিছেনে, টাববিলাক গোটেই লেতেৰা হৈ আছে। আজি বাইদেউজনী আহিলে অলপ চাফ কৰাই দিম, তাকে চাই আছোঁ ক'ত কি বেয়া হৈ আছে। আৰু বেলকনিখন বহুত সৰু আমাৰ, সেইকাৰণে এইবিলাক গোটেই চাফ কৰাব লাগিব। আৰু তাৰোপৰিও সেয়া অকণমান ৰাতিপুৱা চাহ হাতত লৈ এইবিলাক চাই আছোঁ। আৰু এয়া চাহকাপ খোৱা হ'লেই আৰু এতিয়া ঘুগনি বনাইছোঁ ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে। ঘুগনি আৰু পৰাঠাৰ দৰে এনেকৈ বনাই দিম আৰু। হেল্ল', গুড ইভিনিং। আৰু এতিয়া আজি অলপ আগতে বজাৰত গৈছিলোঁ, কিন্তু বজাৰত যাওঁতে যে পাহৰি যাওঁ কি ক'ম, মানে আচলতে একদম যিটো দেখুৱাব লাগে মোবাইলটো ধৰিবলৈ ওলাবলৈ পাহৰি যাওঁ। তাৰপিছতে এয়া বজাৰ চজাৰ কৰি আহিলোঁ, কৰি আহি পেলাই এয়া এইমাত্ৰ দেখুৱাই আছে আপোনালোকক। এয়া এইবিলাক বজাৰ চজাৰ হ'ল আৰু অকণমান চব্জি বজাৰো কৰিলোঁ। তাৰপিছত এয়া ৰাতিপুৱাই ৰাখিছিলোঁ বেঙেনা, এইবিলাক ঘৰতে আহে। আৰু এতিয়া অকণমান এয়া বেঙেনা, এইবিলাক বিলাহী, কচু এতিয়া খাবলৈ ভাল লাগে, সেয়া এইখিনি বজাৰ আনিলোঁ। আৰু কণী, তাৰপিছত আকৌ চিকেন আনিলোঁ, চিকেন শেষ হৈ গৈছিলে। তাৰপিছত এতিয়া ভাতখিনি বনাই লওঁ দৌৰা-দৌৰিকৈ। এতিয়া ভাবিছোঁ কণীৰ জোল আৰু বেঙেনা ভাজি এনেকৈ বনাম, আৰু বেছি সেনেকৈ বনাই নাথাকোঁ, কাৰণ ভাগৰ লাগিছে। ছানডে বুলি যে ৰাতিপুৱাৰ পৰা হৈ নাহে। ৰাতিপুৱা বনালোঁ পৰঠা, আলু পৰঠা মানে বাবুও খাই ভাল পায়। বন্ধৰ দিনত এইকেইটা দিন বিচাৰি দিয়কচোন, সদায় এনেকৈ নিবিচাৰে, কিন্তু বন্ধৰ দিনত সেই কিবা এটা স্পেচিয়েল এনেকুৱা বিচাৰে, সেইকাৰণে আলু পৰঠা এনেকৈ বনালোঁ। আৰু এতিয়া এইখিনি বনাই লওঁ, ভাবিছোঁ কণীৰ জোল আৰু এয়া বেঙেনা ভাজিম। এতিয়া সেয়া এইখিনি কৰি লওঁ, তাৰপিছত আকৌ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ কি কৰোঁ। আৰু আজিকালি অলপ কেইদিনমান আগতে এনেকৈ ৰিলচ দিছোঁ, আপোনালোকে চাব, ব্লগবিলাকৰ লগত ৰিলচবিলাকো চাব। মই ট্ৰাই কৰি আছোঁ কিবা কিবি বনাবৰ কাৰণে, আপোনালোকে চালে ভাল পাব আৰু সেনেকৈ। আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, অ'কে। আৰু এতিয়া কণীৰ জোল আৰু ভাতখিনি খাই লওঁ, তাৰপিছত আকৌ ওলাই যাব লাগিব। হেল্ল', গুড ইভিনিং। আৰু আজি এতিয়া ওলাই আহিছোঁ আৰু মই অকণমান ফেঞ্চি বজাৰলৈ যাওঁ। একচুৱেলি দিৱালীৰ কিছুমান বস্তু চাবলৈ যাওঁ, কেনেকুৱা ধৰণৰ এইবাৰ ওলাইছে, আৰু লাইট চাইট চাওঁ এইবাৰ। মোৰ এইবিলাক ভাল পাওঁ যিহেতু, সেয়াই আৰু আগতীয়াভাৱে এইবাৰ ওলাইছোঁ, কাৰণ ভিৰ বহুত হৈছে, হয়ে আৰু প্ৰত্যেক বছৰে যিটো। আৰু ধনতেৰাছৰ দিনাখনো যাম এদিন, কিন্তু আজি এবাৰ ভাবিলোঁ। আৰু এবাৰ মই ভাত খাই আৰু ৰেষ্ট লোৱা নাই, ওলাই আহিছোঁ অকণমান, গৈ পেলাই চাওঁ, তাৰপিছত চাওঁ কি কৰোঁ। আৰু বজাৰ কৰি থাকোঁতে আচলতে পাহৰি যাওঁ ব্লগ কৰিবলৈ, সেয়াই। তাৰপিছত যদি পাৰোঁ দেখুৱাম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এক্সামৰ কাৰণে মানুহবিলাক কটনৰ ভৰ্তি হৈ আছিলেতো, আজি চবৰে ডিউটি দিছে নহয় ল'ৰা ছোৱালীবিলাকৰ, এয়া এনেকৈ। সেইকাৰণে চাগে এইবিলাক ভিৰ পূৰা একদম এনেকুৱা সময়ত, এইকাৰণে ইফালে আহিবই নালাগিছিল। और ये वाला एक मिनट नहीं वाला।
আৰু বজাৰখিনি কৰি পেলাই এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। এওঁ ৰখি আছে। আৰু আজি বজাৰখিনি ফুলৰ মালা এইবিলাক দৰ্জাৰ মুখত আৰু এইবিলাক এই মালাবিলাক আনিলে এটাই ভাল, গোটেই বছৰটোৰ কাৰণে মানে হৈ যায় আৰু ৰৈ যায় আৰু ভালকৈ থৈ দিলে। তাৰপিছত ফ্লটিঙি কেণ্ডেল এইবিলাক লৈ আহিলোঁ। তাৰপিছত চাকিখিনি লৈ আহিলোঁ। আজিৰ কাৰণে এইখিনিয়ে হ'ল আৰু বজাৰ। আৰু আজি হৈছে 28 অক্টোবৰ। জানেনে, এওঁ ৰাতি 10টা 10:30 ইফালে 10:15 হ'ব আৰু ভাত চাত বনোৱা হৈ গ'ল, খামে আৰু এওঁ ক'লে বোলা অকণমান ফুৰি আহোঁ। সেইকাৰণে গোটেই মানে GS ৰোড হৈ তাৰপিছত চানমাৰি হৈ ওলাইছোঁ আৰু একচুৱেলি আজিকালি ৰাতি বুলি সেনেকৈ যোৱাই নপৰে, খুব কম পৰে। আৰু এওঁ ভাগৰি যায়, মোৰো ভাগৰ লাগে। আৰু তাৰোপৰিও ৰাস্তাবিলাক ইমান জেম থাকে। অকণমান ঘূৰি ফুৰি তাৰপিছত ঘৰলৈ যাম। হেল্ল', গুড ইভিনিং। আৰু আজি হৈছে 29 অক্টোবৰ আৰু এতিয়া ফেঞ্চি বজাৰলৈ গৈ আছোঁ। এওঁ আগফালে আছে আৰু প্ৰত্যেকবাৰে যদি যাওঁ, আজি হৈছে ধানতেৰেছ, সেইকাৰণে। আৰু এতিয়া গৈ পেলাই তাৰপিছত আকৌ এইটো শ্বেয়াৰ কৰি থাকিম আপোনালোকৰ লগত, যিখিনি পাৰোঁ, চাওঁ কি পাৰোঁ। অ'কে। আৰু এওঁৰ লগত একেলগে ওলাই আহিছিলোঁ। তাৰপিছত হাইকোৰ্টৰ পৰা এওঁ ক'লে আৰু এই জেমত যদি যাব লগা হয় বহুত দেৰি হ'ব, ৰাতি হৈ যাব। আৰু তাৰপিছতে মই এখন ৰিক্সা লৈ ল'লোঁ। ৰিক্সা লৈ পেলাই বহুত মানে সোনকালে যাব পাৰি, সেইটো বেছি সুবিধা। মই অকলে গুচি গ'লোঁ আৰু তাৰপিছতে এওঁ ক'লে মই লাহে লাহে গৈ থাকিম, যদি জেমটো অকণমান কমে আৰু আনিব লগা হ'লে আনিম আৰু। তাৰপিছত মই আৰু ভালেই পালোঁ। অকলে একচুৱেলি ইমান গৰম আৰু ইমান ভিৰৰ মাজত এওঁ অকণমান দিগদাৰিয়ে পায়। সেইকাৰণে মই অকলে সেনেকৈ গ'লোঁ। আৰু এনেকুৱা জেম চাওকচোন, চাৰিওফালে মানুহ খোজকাঢ়ি যাবলৈ জেগা নাই। সেইকাৰণে এওঁ যে নাহি পেলাই ইমান ভাল কাম কৰিলে, সেইকাৰণে মই ভালেই পাইছোঁ। আৰু এতিয়া কেইটা বাজে, এতিয়া 5:30 মান হ'ল। সাংঘাতিক ভিৰ, কাৰণ 6টাৰ পৰা 8টালৈ ধনতেৰছৰ টাইম। আৰু তাৰপিছতে মই চিক্কা এটা ল'লোঁ। চিক্কা লোৱাৰ পিছতে ইয়াতে আহিছোঁ বাচনৰ দোকানৰ ইফালে 24 পইণ্টত। ইমান সাংঘাতিক ভিৰ, কোনোমতে মই বাচন ইফালে চাই আছোঁ আৰু সেইফালে যাবই নোৱাৰি, সাংঘাতিক ভিৰ। প্ৰত্যেক বছৰে আহোঁ এনেকৈ গোঁসাইৰ কাৰণে বাচন চাই আছোঁ মই। তাৰপিছত আকৌ চাকি এইবিলাক যি পাৰোঁ এইখিনি ল'বলৈ যাম। আৰু এইখিনি বাচনৰ এইখিনিত মানে ভিৰৰ কাৰণে মই একোৱেই নোৱাৰোঁ একদম। তাৰপিছত ইয়াত দেখিছেনে মোক ঠেলা হেঁচা কৰি কেনেকৈ ইফালে পেলাই দিয়ে। আৰু কোনোমতে অকণমান মই ভিডিঅ' লৈছোঁ আৰু যেনে তেনে লৈ পেলাই এতিয়া বাকীখিনি বজাৰ কৰি ঘৰলৈ যাম। বজাৰৰ পৰা আহিলোঁ। এতিয়া ৰাতি কেইটা বাজে, 8:30 বাজি গ'ল। অকণমান চাহ লৈ বহিছোঁ, ইমান ভাগৰ লাগিছে। আৰু চবতকৈ ভাগৰ কি লাগে জানেনে, জেমৰ কাৰণে। সাংঘাতিক জেম একদম, আৰু অসহ্য মানে এটা কি। আৰু স্কুলৰ পৰা আহি ৰেষ্ট লোৱা নাছিলোঁ, গ'লোঁ। ভাল লাগিছে, খুব ভাল লাগিছে একদম। এওঁ মোক আধা ৰাস্তাতে নমাই দিছে, কাৰণ ইমান কিহৰ মাজত যাব নোৱাৰোঁ বুলি ডাইৰেক্ট কৈ দিছে। আৰু বেলকনিত অকণমান কিবা লগাইছোঁ লাইট, আজি পূৰা ভালকৈ লগোৱা নাই, কালি লগাম। আৰু এওঁক মই চাব যাব দিছিলোঁ, গৈ পেলাই নিজে নিজে পকেটত আকৌ মোবাইলটো এনেই লাগি গৈছে। তাকে আৰু কথা পাতোতে আৰু অকণমান কোনাই এনেই লাইটবিলাক দি থৈছোঁ, এতিয়াও মানে চিজিল কৰা নাই। আৰু এইবিলাক লাইট আনিছিলোঁ, ইমান বেয়া এইবিলাক লাইটবিলাক। চাওকচোন, মানে ভালকৈ নহয় লাইটবিলাক। এনেই জ্বলিলে ভালেই জ্বলে, ধুনীয়া লাগে। চাকি দি দিম কালিলৈ। আমি ওলমাই থোৱা এটা আনিছোঁ, তাকে বেলকনিত। পোহৰটো মানে এনেকুৱা এটা দি দিছোঁ, একদম মানে কম হৈছে পোহৰটো, একদম কম। তাকে বাৰে বাৰে তলত গৈ পেলাই চাইছে, একো গমেই নাপায় বোলে। ইমান মানে সিহঁতে আছে এনেই পাৰ পিচ কিমান 30 ৰুপিজকৈ লৈছে। এইবিলাকে ইমান ফেঞ্চি বজাৰত মানে গোটেই ডকাইত একদম সাংঘাতিক। আৰু তাৰমানে ইমান ভাগৰ লাগিছে। মই চাহ কাপ ভালকৈ বহি পেলাই খাওঁ আৰু অকণমান কথা পাতোঁ আপোনালোকৰ লগত। আৰু তাকে আজি ধানতেৰেছৰ কাৰণে সকলোলৈ শুভকামনা।
আৰু সকলোৰে ঘৰত মা লক্ষ্মী যেন বিৰাজ কৰি থাকে তাৰে প্ৰাৰ্থনা কৰিলোঁ। আৰু ধনতেৰাছত ধনন্তৰী বুলি কয় আৰু মা বুলি। আমিতো ইমান অসমীয়া মানুহ ইমান কি নকৰোঁ, কিন্তু আজিকালি পূৰা চবেই কৰে আৰু এইবাৰ মই ফাৰ্ষ্ট টাইম এটা চিক্কা আনিছোঁ, দেখুৱাম আপোনালোকক। প্ৰভুৰ আৰু থাপনাত থৈ দিছোঁ চিক্কাটো, ৰূপৰ, আৰু তাতে মা লক্ষ্মী আৰু গণেশৰ। একচুৱেলি মই নানো, মা আনে। এইবাৰ মই ফাৰ্ষ্ট টাইম আনিছোঁ। মা সদায় আনে। মই কিবা গোঁসাইৰ বাচন, গোঁসাইৰ কিবা বস্তু আৰু প্ৰত্যেকটো ৰাশি অনুযায়ী যদি কিবা আনিব লগা যি থাকে আৰু যোনটো ভাল ৰাশি অনুযায়ী সেই হিচাপে আনো। এইবাৰ মই সেনেকুৱা এটা চিক্কা আনিছোঁ। আৰু তাৰপিছত আকৌ গোঁসাইৰ গৃহত থাপনাত থ'লোঁ। পূজাৰ এতিয়া এই সেৱা চেৱা কৰা হৈ গ'ল। আৰু কালি আকৌ ভূত চতুৰ্দশী বুলি কয়। তাৰপিছত আকৌ পৰহি দিনা দিৱালী। অ'কে, এইকেইদিন দেখুৱাই থাকিম অকণমানকৈ। মোৰ লগত থাকক আৰু মই দিয়া ৰিলচবিলাক চাব, লাইক শ্বেয়াৰ কৰিব, কমেণ্টো দিব কমেণ্ট বক্সত, কাৰণ ভালো লাগে এইবিলাক, তেতিয়াহে বনাবলৈ মন যায়। অ'কে।